হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালেই, মোৰো ভাল। এইখিনি দেখিবলৈ পাইছে ডেজাৰ্ট ৰজৰ পুলি, এডিনিয়ামৰ পুলি হয়। এডিনিয়ামটোকে ডেজাৰ্ট ৰজ বুলিও কয়। দেখিবলৈ পাইছে কি ধুনীয়া সুন্দৰ কৰ্ডেক্স বনিছে। এইকেইটা দেখিছে। আগৰ ভিডিঅ'ত দিয়া আছে কেনেদৰে এডিনিয়ামৰ পৰা গুটি হাৰভেষ্ট কৰিব পাৰি আৰু কেনেদৰে পুলি তৈয়াৰ কৰিব পাৰি, সম্পূৰ্ণ দিয়া আছে। তাৰ বাবে মোৰ ইউটিউব চেনেলটিৰ লগত জড়িত হৈ থাকিব। এয়া দেখিছে মোৰ 4 বছৰীয়া মাদাৰ প্লাণ্ট। মই এইটো কৰ্ডেক্সটো সম্পূৰ্ণ সমানে কাটি দুডোখৰ কৰি পেলালোঁ। দুডোখৰ কৰি পিনি ইয়াৰ কৰ্ডেক্সটো এটা বনচাই শ্বেপ বনাম আৰু এটা ষ্টাইলত। তাৰ ভিডিঅ' দিম মই কেনেকৈ বনাব লাগে। এডিনিয়ামবিলাক বনচাই বনালে বহুত সুন্দৰ লাগে। ইয়াৰ বিউটিটোৱে কৰ্ডেক্সটো ডাঙৰ কৰিব লাগিব। তাৰ কাৰণে মই ইয়াক আকৌ সমানে কাটি দিলোঁ। তো বহুত দীঘল আছিল, ডাঙৰ হৈ আছিল বহুত যথেষ্ট। মই ইয়াক সমানে আধা কাটি দিছোঁ। আধা কাটি পিনি ইয়াত তলতে মই এখন প্লেট দি পিনি আকৌ চইল মিক্স দি পিনি ধুনীয়াকৈ পটত বহাই থ'ম। তেতিয়া এই বনচাইটো কৰ্ডেক্সটো আৰু ডাঙৰ হ'ব। তো এয়া দেখিছে, বেয়া লাগে। 4 বছৰীয়া পুলি হয় এইটো, মানে মাদাৰ প্লাণ্ট 4 বছৰীয়া। কোনে ক'ব ইয়াৰ গ্ৰ'থ বহুত শ্ল'। তো ইয়াত ফাংগাছ লগাই থৈ দিছোঁ মই, যাতে ফাংগাছে এটেক নকৰে। তো ফাংগাছৰ পৰা সাৱধান। এইটো বনচাই হ'ব এতিয়া। কেনেকুৱা লাগিছে জনাব, আৰু যদি ভাল লাগিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব। তো আজিলৈ ইমানতে, বাই বাই।